Hello guys, welcome back to my YouTube channel Aman from Assam আৰু মোৰ নাম হৈছে আমান বন্ধুসকল আজিৰ পৰা আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো এইটো সিৰিজত কেৱল ডাইৰেক্ট প্ৰশ্ন দিয়া হ'ব ডাইৰেক্ট উত্তৰ দিয়া হ'ব ইয়াত কোনো অপচন নাথাকিব সিস্টেম আগৰ নিচিনা সেমে থাকিব কিন্তু এইটো সিৰিজত কোনো মানে অপচন নাথাকে ডাইৰেক্ট প্ৰশ্ন আৰু ডাইৰেক্ট উত্তৰ 10টাকৈ প্ৰশ্ন দিয়া হ'ব তো বলক আমি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে আটাইতকৈ বিষাক্ত মাছবিধৰ নাম কি এই পৃথিৱীৰ আটাইতকৈ বিষাক্ত মাছবিধৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে ষ্টন ফিশ এবিধ মাছ সাগৰত থাকে আৰু এবিধ মাছত ইমানেই বিষাক্ত যে যিকোনো মানুহক কামুৰিলে যিকোনো মানুহৰ মৃত্যু হৈ যাব পাৰে বিজ্ঞানীসকলৰ মতে এবিধ মাছ দীঘলে প্ৰায় 12 পৰা 20 ইঞ্চি লৈকে থাকে আৰু ইয়াৰ ওজন 2 কেজি ওচৰা-ওচৰি থাকে মানে আৰু এবিধ মাছ সাগৰত প্ৰায় 10 বছৰলৈকে জীয়াই থাকিব পাৰে প্ৰায় 10 বছৰলৈকে জীয়াই থাকে আৰু ষ্টন ফিশক মানুহে সাধাৰণতে নাখায় কিন্তু আমাৰ এছিয়াৰ কিছুমান দেশৰ মানুহে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে যেনে সাউথ জাপানৰ মানুহে ইয়াক খায় সাউথ ফুজিয়ানৰ মানুহে খায় চাইনাৰ গুৱাংডংৰ মানুহেও খায় আৰু হংকংৰ মানুহে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে তো গ'ল 1 নম্বৰ প্ৰশ্ন এতিয়া হ'ব 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো আছে যে বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ জন্তুবিধৰ নাম কি আপোনালোকে জানে নিশ্চয় চাগে এই পৃথিৱীৰ আটাইতকৈ ওখ জন্তুবিধ হৈছে জিৰাফ কিন্তু আপোনালোকে জানেনে যে এটা জিৰাফৰ উচ্চতা কিমান ফুটলৈকে থাকে আৰু এটা জিৰাফৰ ভৰিৰ উচ্চতা কিমান ফুটলৈকে থাকিব পাৰে যদি নাজান তেনেহলে এতিয়াই জানি লওক এটা জিৰাফৰ উচ্চতা 18 ফুটলৈকে থাকে আৰু এটা জিৰাফৰ ভৰিৰ উচ্চতা 6 ফুটলৈকে থাকে ও মাই গড 6 ফুটলৈকে থাকে কিন্তু আপুনি জানে যে জিৰাফ যেনেকৈ ওখ ইহঁতৰ জিভাখন তেনেকৈ দীঘল থাকে ইহঁতে নিজৰ জিভাৰে কাণৰ তললৈকে নিজৰ জিভাৰে এনেকৈ চেলেকি সাফা কৰি দিব পাৰে পুৰা মানে আৰু এটা মজাৰ কথা আপোনালোকে জানেনে যে জিৰাফৰ পোৱালি জন্ম হোৱাৰ পিছত 1 ঘণ্টাৰ ভিতৰত ইহঁতে দৌৰিব পাৰে 1 ঘণ্টাৰ ভিতৰত দৌৰিব পাৰে ভাবকচোন আৰু এতিয়া গ'ল কোৱেশ্চন নম্বৰ 2 এতিয়া হ'ব কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 হৈছে পৃথিৱীত কিমান প্ৰজাতিৰ সাপ আছে কিমান প্ৰজাতিৰ সাপ হ'ব পাৰে ভাবকচোন 1 প্ৰজাতিৰ 2 প্ৰজাতিৰ 100 প্ৰজাতিৰ 200 প্ৰজাতিৰ কিমান প্ৰজাতিৰ সাপ থাকিব পাৰে এই পৃথিৱীত প্ৰায় 2700 প্ৰজাতিৰ সাপ আছে 2700 প্ৰজাতিৰ 27 প্ৰজাতিৰ নহয় 2700 প্ৰজাতিৰ সাপ আছে আৰু অৱশ্যে 2700 প্ৰজাতিৰ সাপ থাকিলেও সবৰ বিষ নাই মাত্ৰ 400 মানৰহে বিষ আছে আৰু বাকি যিখিনি সাপ আছে সেইখিনিৰ মানে ইমান বিষ নাই আৰু কামুৰিলে ইমান টেনচন নাই এতিয়া গ'ল কোৱেশ্চন নম্বৰ 3 এতিয়া হ'ব কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত আছে কোন দেশক পঁইতাচোৰা খাদ্য হিচাপে গ্ৰহণ কৰা হয় আপোনালোকে যদি ভাবি আছে যে সাপ ভেকুলী পঁইতাচোৰা নিগনি আৰু এনেকুৱা আজব গজব প্ৰাণীবোৰক একমাত্ৰ চাইনাৰ ইনচানবোৰে খাব পাৰে তেনেহলে আপুনি ঠিকই ভাবিছে যদি আপুনি তেনেকৈ ভাবি আছে তেনেহলে আপুনি ঠিকই ভাবি আছে কাৰণ চীনকহে পঁইতাচোৰা খাদ্য হিচাপে গ্ৰহণ কৰা হয় আৰু তেনেকুৱা আজব গজব প্ৰাণীবোৰক ইহঁতেহে খাব পাৰে গ'ল কোৱেশ্চন নম্বৰ 4 এতিয়া হ'ব কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত আছে তেজৰ গ্ৰুপ কেইটা আৰু কি তেজৰ গ্ৰুপ 4টা হয় বন্ধুসকল এ বি এ বি আৰু অ জানেই সবে আৰু তথাপি মই কৈ দিছো আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আইচিএমআৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰটো হৈছে নতুন দিল্লীত কোৱেশ্চন নম্বৰ কিমান গ'ল কোৱেশ্চন নম্বৰ 6 গ'ল এতিয়া হ'ব কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ক'ত গ'ল ৰে ওলা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 আছে মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন মানে মহাকাশলৈ প্ৰথম কোনজন মানুহ গৈছিল আৰু ইয়াৰটো হৈছে ইউৰি গাগ্ৰিন হয় ইউৰি গাগ্ৰিন প্ৰথম মহাকাশলৈ গৈছিল ইয়াৰ পিছত আজিলৈকে বহুত গৈছে কিন্তু সবৰ আগতে ইউৰি গাগ্ৰিনে গৈছিলে আৰু গাগ্ৰিন গৈছিলে 1961 ৰ 12 এপ্ৰিলতে যাত্ৰা কৰিছিলে আৰু পৃথিৱীলৈ সৌফালে উভতি আহিছিলে আৰু তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 27 বছৰ বয়সতে তেওঁ মহাকাশ গৈ পাইছিলে আৰু আমাৰ পৃথিৱীলৈ উভতি আহিছিলে আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 আছে সূৰ্যৰ পোহৰ পৃথিৱী আহি পাবলৈ কিমান সময় লাগে সূৰ্যৰ পোহৰ পৃথিৱী আহি পাবলৈ কিমান সময় লাগে আপুনি ভাবিছে নেকি যে সূৰ্য এতিয়া উঠিছে আৰু আমাৰ পৃথিৱী আহি পাই গৈছে ৰদ বা এতিয়া সূৰ্য এতিয়া উঠিছে আৰু আমি এতিয়া পোহৰ পাই গৈছো তেনেকৈ ভাবিছে নেকি নহয় সূৰ্য উঠাৰ 8 মিনিট পিছতহে পোহৰ আহি আমাৰ পৃথিৱী পায় যেতিয়া আমি ৰদ পাওঁ আমি ৰদ পোৱাৰ 8 মিনিট আগতেহে বেলিটো উঠিছে ইয়াৰ পিছত 8 মিনিট পিছত আমি ৰদ পাইছো
আৰু গ'ল যে কুৱেশ্যন নম্বৰ 8 এতিয়া হ'ব কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 আছে মংগল গ্ৰহত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি মংগল গ্ৰহত সৰ্বাধিক পৰিমাণে কি গেছ আছে আৰু ইয়াৰ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড হয় কাৰ্বন ডাই অক্সাইড মংগল গ্ৰহতে সৰ্বাধিক পৰিমাণৰ আছে এতিয়া হ'ব আজিৰ লাষ্টৰ কুৱেশ্যনটো আজিৰ শেষ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 আছে কোন চনৰ পৰা ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হয় কোন চনৰ পৰা ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হয় মানে ইয়াৰ আগতে কম্পিউটাৰ আছিলে কিন্তু আমাৰ জনসাধাৰণক ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিব দিয়া নাছিলে মানে এই চৰকাৰী মানুহসকলে ব্যৱহাৰ কৰিছিলে বা চৰকাৰে বা তেনেকুৱা মানে মানুহবিলাকে ব্যৱহাৰ কৰিছিলে কিন্তু আমাক মানে জনসাধাৰণ ব্যৱহাৰ কৰিব দিয়া নাছিলে এটো 1975 চনৰ পিছৰ পৰাহে আমাৰ জনসাধাৰণ ব্যৱহাৰ কৰিব দিছে 1975 ইয়াৰ আগতে দিয়া নাছিলে তো আজিলৈ ইমানেই গাইজ যদি আমাৰ ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো যদি এতিয়াই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ